মৰাণ জনজাতিক অতি শীঘ্ৰে জনজাতিকৰণ প্ৰদান কৰক ষষ্ঠ অনুষ্ঠিত পূৰ্ণ সাহিত্য আসন প্ৰদান কৰক অখিল গগৈ বিনা চুক্তি মুক্তি দিয়ক মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় নিৰ্দেশমৰ্মে আজি আমি মাকুম আঞ্চলিক মৰাণ ছাত্ৰ সন্থাই ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত মৰাণ জনগোষ্ঠীক অতি শীঘ্ৰে জনজাতিকৰণৰ মৰ্যাদা প্ৰদান কৰাৰ লগতে ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত কৰি সাহিত্য আসন প্ৰদান কৰক লগতে নতুন ভূমি নীতি অধ্যাদেশ প্ৰত্যাহাৰ কৰাৰ লগতে বৰ্তমান মূল্যবৃদ্ধিৰ যিহেতুকে ৰোধ হোৱা নাই অত্যাৱশ্যকীয় সামগ্ৰী যেনে পেট্ৰল ডিজেলকে আদি কৰি যিসমূহ সামগ্ৰী মূল্যবৃদ্ধি হৈ আছে সেই মূল্যবৃদ্ধিসমূহ ৰোধ কৰিবৰ কাৰণে আজি আমি সদৌ মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমৰ্মে আজি আমি এই মাকুমৰ এই স্থানত আমি হাতে হাতে প্লে কাৰ্ড লৈ অসম চৰকাৰৰ বিৰুদ্ধে আৰু ভাৰত চৰকাৰৰ বিৰুদ্ধে আমি প্ৰতিবাদ সাব্যস্ত কৰিছোঁ লগতে আজি আমি তিনিচুকীয়া ৰাজহ চক্ৰৰ বিষয়াৰ যোগেদি অসমৰ মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ালৈ এখন আমি স্মাৰকপত্ৰ আমি প্ৰস্তুত কৰিছোঁ আৰু আজি আমি এই স্মাৰকপত্ৰৰ যোগেদি আমি এই তিনিটা বিষয়ক লৈ আচলতে আমি সকীয়াই দিব বিচাৰিছোঁ বিজেপি চৰকাৰ হুঁচিয়াৰ বিজেপি চৰকাৰ হুঁচিয়াৰ অসম চৰকাৰ হুঁচিয়াৰ অসম চৰকাৰ হুঁচিয়াৰ মূল্যবৃদ্ধি ৰোধ কৰক মূল্যবৃদ্ধি ৰোধ কৰক নতুন ভূমি নীতি অতি শীঘ্ৰে প্ৰদান কৰক নতুন ভূমি নীতি অধ্যাদেশ প্ৰত্যাহাৰ কৰক নতুন ভূমি নীতি অধ্যাদেশ অতি শীঘ্ৰে প্ৰত্যাহাৰ কৰক বিজেপি চৰকাৰ গো বেক বিজেপি চৰকাৰ গো বেক কেন্দ্ৰীয় চৰকাৰ গো বেক ST, no ST, no rest. We want ST. কেন্দ্ৰীয় চৰকাৰ জনজাতিকৰণ প্ৰদান কৰক অখিল গগৈ বিনা চুক্তি মুক্তি দিয়ক সদৌ মৰাণ ছাত্ৰ সন্থা জিন্দাবাদ সদৌ